জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট দিবা যাই আছোঁ দেই ভাই। যোন জিকব তাকে দিম আকৌ ভোটটো মই। হ'লেও মই কাক ভোট দিওঁ ভিডিঅ' কৰি আনি কিনে আপোনালোকক দেখাম মানে দেখামে, পাক্কা দেখাম। আকৌ এবাৰ মোদী চৰকাৰ। খানা খালি আমাক পইচাটো লাগব লাহে লাহে গৈ আছোঁ ডকুমেণ্টছবিলাক দেখাই কিনে স্কুলৰ ভিতৰে। এইখন মই সৰু কালতে পঢ়া স্কুল আছিল, এল পি স্কুল। বহুত শৈশৱ জড়িত হৈ আছে এইখন স্কুলত। এইফালে দিক আমি কুট খেলিছিলোঁ, এইগিলা আগতে মাটি আছিল। এতিয়া বাৰু বোন গজিছে আৰু আমৰ গছত খেলিছিলোঁ। এইফালে পুলিচ আৰু ইলেকশ্যনৰ মানুহৰ কাৰণে ভাত চাত ৰান্ধি আছে, খায়ো আছে। এইফালে ময়ো খাম, পাপৰ চাপৰ খুজি পেলাই মাইটিয়ে খাই আছোঁ, মাইটিয়ে ময়ো যি খোৱা। সেইফালে আকৌ ৰিল চিলছো বনালোঁ অলপ, পুলিচ আছে। সেইফালে হাঁহি আছে মানুহবিলাকে হাঁহি আছে। এইফালে লাইন পাতা দেখা পাই মোৰ একে ভাগৰে লাগছি। ইখানে থিয় হৈ থাকিব লাগিব, এনেই উৎপত্তি আছে সেইকাৰণে আমি বেঞ্চতে বহি আছোঁ মানুহতকৈ, মই আৰু চিয়ায়ে মোৰ লগটোৱে। তাৰপিছত অৱশেষত লাইন পাতিব গ'লোঁ, এনেই উৎপত্তি আছে যাই আকৌ পিছতহে পালোঁ। মাইতে ভিডিঅ' কৰিব নেৰোঁ বুলি কৈছে, ময়ো চেক লাগি পেলাই গৈছোঁ ভিডিঅ' কৰিব লাগি। হিচাপ বাৰাবাৰ কৰিছোঁ মাইতে। হিমন্ত মামাই মোক আকৌ স্কুটিখন দিছিল নহয়, সেইকাৰণে ময়ো দিলোঁ আৰু বিজেপিত হিচাপ বাৰাবাৰ কৰি দিলোঁ। তাৰপিছত ভোট চোট দি পেলাই টিকট আনবা গ'লোঁ। আমাক টিকট দিলা, দুটা টিকট, আমি দুটা আছিলোঁ যে টিকট দিলা। টিকটেদি আমি কিবা খালোঁ, খাই কিনে ঘৰলৈকে এইফালেদি ওলাইছোঁ। তাৰপিছত ঘৰত আহিলে জীৱনত প্ৰথমবাৰ দিছোঁ দেই ভোট, সেইকাৰণে ভাল লাগছি আৰু বেয়াকৈ দিয়া নাই। সেইকাৰণে আজি ভিডিঅ'টো ইমানে আছিল। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই, লাভ ইউ।